প্ৰথমে আপোনাৰ নামটো কওকচোন। হয়, মোৰ নামটো হ'ল কৰ্ণ তাঁতী। হয়, আপোনাৰ ঘৰ কোন জেগা? ঘৰ বৰপথাৰ দীঘলী। বৰপথাৰ মানে সৰু পথাৰ বৰপথাৰ নহয় জানো? হয়, বৰপথাৰ বৰপথাৰ। আপোনাৰ ঘৰত পৰিয়াল কোন কোন আছে? মোৰ ঘৰ পৰিয়াল হ'ল ভাই 3টা আছে, ভনী এজনী আছে, মা আছে, দেউতা নাই ঢুকাল। তো আপুনি এনেকৈ মানে ধৰক আপুনিতো ধৰক চাবলৈ অকণ অসুবিধা হৈছে নহয় জানো আপোনাৰ? চাবলৈ মানে মোৰ অসুবিধাই ক'ব লাগিব মানে। আপোনাৰ সৰু জন্মৰ পৰা নে মানে পিছত তেনেকুৱা হৈছে? হয়, মোৰ জন্মৰ পৰাই। জন্মৰ পৰা নহয় জানো? হয় তো এনেই বাহিৰত যদি যায় মানে সাধাৰণভাৱে কৈছোঁ, আমি যেতিয়া মানে মোৰ নিজৰ কথা কৈছোঁ, হয়। আমি যদি বাহিৰত যদি গুচি যাওঁ, তেনেকৈ দূৰ জেগালৈ গুচি যাওঁ, তেনেকৈ বৰপথাৰৰ পৰা আপোনাৰ যেনেকৈ কৈ আছে, তো এনেকৈ জেগালৈ গৈছিলে আমাৰ খুব ভয় এটা অনুভৱ হয়, চিনি নাপাওঁ কাৰ ঘৰত থাকিম কি নাই কেনেকৈ যাম। কিন্তু ধৰক আপুনি ধৰক এনেকুৱা অৱস্থাটো ধৰক মানে ইমান দূৰলৈ গুচি আহে, ইমান কনফিডেণ্টত, হয়। আত্মবিশ্বাস এটা, হয় তো সেইটো আপুনি সাহসটো কেনেকৈ পায় মানে সেইটো মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা। হয়, সাহস মানে মই আৰু যিসকলৰ প্ৰতি মোৰ বিশ্বাস, যিজনে নেকি মোক চলাইছে, সেইজনৰ প্ৰতি মই মানে সাহস তেওঁৱে দিছে। প্ৰভুজনে সাহস দিয়াৰ কাৰণে মই আজি ইমান দূৰ আহিব পাৰিছোঁ। নহ'লে মইতো খালী ভৰিত বহুতলৈকে খোজকাঢ়িব হৈছিলে আৰু খোজকাঢ়িছিলোঁ। গতিকে এতিয়া মানে মোৰ মানে ভৰি দুটা অকণমান ঘাইল মানে, অৰ্থাৎ মানে অলপমান স্পট হৈ যোৱাৰ কাৰণে মানে মই খালী ভৰিত মানে খোজকাঢ়িব নোৱাৰাত মই চপল পিন্ধিবলগীয়া হ'ল। হয় আৰু চপল পিন্ধি এতিয়া মই কি কৰিম, এতিয়া চপলটো পিন্ধি দিলোঁ। হয় আৰু সেই চপল পিন্ধি মই মানে এতিয়া মই কি কৰিলে ভাল হ'ব, তেতিয়া লাখুটি এটা বনাবলৈ ক'লোঁ। হয় হয়, লাখুটি মানে আপোনাৰ যিটো লাখুটিৰ কথা কৈছে, এই লাখুটিটাৰ কথা কৈছে নহয় জানো? হয় তো এখেতৰ লগত এইখিনি বস্তু থাকে। আজি আহোঁতে তেখেতে এইখিনি লগত লৈ পেলাই আহিছে, এইখিনি দেখুৱাইছোঁ। এখেতৰ লগত থাকে ছাতি এটা, তাৰপিছত বিচনী আৰু সেই লাখুটিডাল। তো তেতিয়া মোৰ ক্লাছৰ ষ্টুডেণ্ট এজনী ছালমা, মোৰ ক্লাছৰ ষ্টুডেণ্টেই হয় কম্পিউটাৰ ক্লাছৰ। তো তাই যেতিয়া লৈ পেলাই আহি আছিলে, তো তেতিয়া মই ভাবিছিলোঁ চাগে তাইৰ কোনোবা চিনাকি হয়, এনেকৈ ভাবি আছিলোঁ। কিন্তু তেতিয়া তাই যেতিয়া ইয়াত আহি পাইছে আৰু বাৰাণ্ডাত যেতিয়া আপোনাক সুধিছে আপোনাৰ ঘৰ ক'ত, মই তেতিয়াহে একচুৱেলি মই গম পাইছোঁ যে তাই আপোনাক চিনি নাপায়, কিন্তু ধৰক আপোনাক সহায় কৰিহে মানে আপোনাক আগবঢ়াই লৈ পেলাই আহিছে। হয়। তো ছালমাৰ বিষয়ে আপুনি কিবা ক'ব নেকি? ছালমাৰ বিষয়ে মানে ক'বলগীয়া মোৰ বিশেষ নাই। তথাপিও তাইক মানে এতিয়া তাই ক'ৰ পৰা আহিছে মই ইমান এটা সুধিবলৈ নহ'ল। আমাৰ গাঁৱৰ ছোৱালী হয়, মেলামৰাৰ ছোৱালী হয়, বেটেনীত বিয়া হৈছে। তথাপিও ভাল কামে কৰিলে। তাই যে মোক অকণমান যে আগুৱাই কৰি আনি আপোনাৰ দোকানত মোক আহি পোৱাই দিলেহি, আনি পোৱাই দিলেহি। হয় হয় গতিকে মই তাইৰ বাবে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাই যি কৰ্মত ভাগীদাৰী হয়, যেনেকৈ কৰ্ম কৰিছে, সেই কৰ্মত যাতে তাই সফল হওক তাৰে কামনা কৰিছোঁ। আৰু তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। সেই ভাবি আৰু তাইক মই আশীৰ্বাদ কৰিছোঁ, ঈশ্বৰৰ ওচৰত সৰল প্ৰাৰ্থনা কৰিছোঁ তাইক। হয় হয়, মানে তাইৰ বিষয়ে আৰু মোক ক'বলৈতো নায়েই। মোৰ ভনী লিখিয়া মই নাই, সাধাৰণতে একচুৱেলি চিনেমাবোৰত দেখায় যে কোনোবা এজন এনেকৈ মানুহ থাকে আৰু ধৰক তেখেত দেখি নাপায়, তেনেকৈ ধৰণৰ কণ্ডিশ্যনত কোনোবা এজন মানে হেল্প কৰি লৈ যায়। কিন্তু বাস্তৱিকতাত যেতিয়া মই দেখিলোঁ, মই আচলতে ধৰিবই পৰা নাছিলোঁ। তো মই চিনাকি হৈ চাগে বুলি পেলাই। তো পিছত যেতিয়া তেনেকৈ আহিলে, সেই মমেণ্টটো মোক একচুৱেলি খুব ভাল লাগিলে। মোৰ পাৰ্চনেল অপিনিয়নৰ পৰা কৈছোঁ, মোক খুব ভাল লাগিলে। মানে এনেকুৱা প্ৰত্যেকজন মানুহে প্ৰত্যেকক মানে সহায় কৰাটো ভাল। সেইটো মই খুব ইনস্পায়াৰ হৈছোঁ তাই সহায় কৰাটোক চাই পেলাই। তো ঠিক আছে, আপুনি এই লগতে আপুনি পিয়ানো এখন আনিছে নহয় জানো? এইখন হয়, এইটো আপোনাক কোনে দিছে? এইটো মানে 3টা কমিটি হৈ পেলাই মোক লৈ দিছে। 3টা কমিটি মানে কোনে দিছে বাৰু? যিহেতু আপোনাক দিছে, তো তেখেতসকলৰ নামটো ক'লে ধৰক ভাল লাগিব, তাহাঁতকো ভাল লাগিব। কোনে দিছে এইটো আপোনাক? হয়, এইটো ৰঙাগড়াৰ মানে দিলুভুই আৰু বৰপথাৰৰ প্ৰদীপ কোঁৱৰ, হয় হয়, আৰু আমাৰ এই বৰফালঙৰ সন্তোষ, আমি তেওঁৰ হেৰিটো নাজানিছোঁ। তেওঁলোকে মানে কমিটি হৈ পেলাই দিছে মোক। হয় হয়, তো এওঁ কোৱা মতে কেইবাজন ব্যক্তিয়ে মিলি পেলাই মানে যিটো সাহাৰ্য দিছে, সেই সাহাৰ্যৰ পৰা মানে তেখেতে এই পিয়ানোখন
মানে কিনিছে আৰু তো ধুনীয়াকৈ বজায়ো বাৰু এখেতে। তো মই চেষ্টা কৰিম এখেতক এটা শুনিবৰ কাৰণে, এখেতৰ পৰা এটা ভাল গান শুনিবৰ কাৰণে। তো অকণমান যদি আপুনি বজাই দিব পাৰে তো ভাল লাগিব। অকণ বজাই দিয়কচোন। এতিয়া আমাৰ যিকোনো এটা গান যিটো আপোনাক ভাল লাগে তেনেকৈ এটা গান এটা। এতিয়া গধূলি সময় হৈছেতো, হয় হয় আমি কি বজালে ভাল লাগিব? আমি আহ, আমি হেৰি কৰিছোঁ, লাইন গৈ আছে, হয় হয় ভিডিঅ'টো পাই আছোঁ। তেনেকৈ আৰু ঠিক আছে, ধন্যবাদ। এতিয়া মই এটা কথা আপোনাক কওঁ। এতিয়া আমাৰ কিছুমান এনেকৈ আছে যিসকল ব্যক্তি মানে নিবনুৱা হৈ পেলাই ধৰক তাহাঁতে ভাবে যে আমি একো কৰিব নোৱাৰোঁ, মানে একো নকৰে, তেনেকৈ ধৰণৰ কিছুমান নিজৰ কনফিডেন্টটো হেৰাই দিয়ে, নহয় জানো? আত্মবিশ্বাসটো হেৰাই দিয়ে। আত্মবিশ্বাস বোলা বস্তুটো একচুৱেলি বহুত ডাঙৰ। হয় নিজে কৰিম বুলি পেলাই যেতিয়া কিবা এটা ভাবে আৰু সেই আত্মবিশ্বাসটো যেতিয়া মনত থাকে যে মই এইটো কৰিব পাৰিম, হয় তেতিয়াহে মানুহে সেই কামটো কৰিব পাৰে। বা ধৰক একেবাৰে কৰিব নোৱাৰিলেও আধাটো হ'লেও এই কামটো কৰিব পাৰে, নহয় জানো? তো মই সেই যিটো আত্মবিশ্বাস মই আপোনাৰ ভিতৰত দেখি পাইছোঁ। হয় তো আপুনি সমাজৰ প্ৰতি কিবা এটা মেছেজ দিব নেকি আপুনি? মানে মানুহে নিজৰ আত্মবিশ্বাসটো কেনেকৈ ৰাখিব লাগে? সেয়াই মানুহৰ যিটো নেকি আত্মবিশ্বাসটো, এইটো সমাজৰ হৈ পেলাই মানে কিনো ক'ম আৰু, সমাজক মই ভাল বুলিয়ে কামনা কৰোঁ। যিজন নেকি ভাল কৰ্ম যদি কৰি যাব, তেওঁলোকৰ আগন্তুকো ভাল বুলি আমি হ'ব বুলিয়ে কামনা আৰু কৰোঁ। এই মিউজিক যে যিটো আপুনি বজাই আছে, আপুনি কি কি বজাব পাৰে? আৰু এই পিয়ানোখনৰ বাদে আৰু কি কি বজাব পাৰে আপুনি? হয়, আৰু এইটো বাদে মানে মই হাৰমনিয়ামো দুই এষাৰ তেনেকুৱা দুই এষাৰিকৈ বজাইছোঁ। হাৰমনি বজায় ন? আৰু বজাইছোঁ আৰু কাৰেণ্টৰ বস্তুটো বিশেষ বজাইছোঁ, বজোৱা হ'লেও পেডটো বজাইছোঁ হয় হয় আৰু কীবৰ্ডটো বজাইছোঁ হয় আৰু আমাৰ বাদ্যযন্ত্ৰৰ ঢোল হ'লে হ'লে নেগৰা দুই এষাৰ আৰু ঢোল বাদ্যযন্ত্ৰৰ বাবে খোল, ঢোল, ঢুলুকি এনেকেই মানে মই মানে সংগ্ৰহ কৰাইছোঁ। আৰু ধৰক মানে এই ঝুমুৰ বা ক'ৰবাত ডমকৈচ হৈছে বা কাৰোবাৰ ঘৰত মানে এনেকৈ মানে বিবাহ হৈছে, হয় হয় তাতে মানে ঢাক বাজাবলগীয়া হয়, যে ঢাকতো মই অকণমান যোগদান দিছোঁ। পিছে আপুনি যে হেৰি যদুমণিক বিচাৰি পেলাই আহিছোঁ বুলি ক'লে, আপুনিতো আগত ধৰক গম পোৱা নাছিলে, অহাও নাছিলে, নে হয় হয় নহয়? হয় এই যদুমণিৰ বিষয়ে আপুনি মোৰ নামটো ক'ত শুনিলে আপুনি? শুনিছিলোঁ এতিয়া আমাৰ অফিচৰ ওচৰত যিটো আমাৰ পোনা পুলিচ বুলি কয়, হয় হয় সিহঁতৰ ঘৰত মই থাকোঁতে গমানি বুলি কয়, গমানিৰ লগতো মই চিনাকি হ'লোঁ। আৰু তেওঁৰ ওচৰতে মই কিবা দিছে আৰু মানে তেওঁৰ মনে জানি আৰু কিবা এটা দিছে আৰু হয় হয় তেনেকৈ আৰু এতিয়া আপোনাৰ ওচৰত মই বিচাৰি বিচাৰি মোক ঠিকনাটো ক'লে বোলো পুলটো পাৰ হৈ যাব লাগে বুলি মই লক্ষ্য কৰি আহি আছোঁ। আৰু ঠিক মানে ইয়াৰ কথা কওঁতে কথা ওলাই যায় যে মানে এই আই এগৰাকী লগ পালোঁ, কৈছে যে বোলে আপুনি ক'ত যাব দাদা বুলি। মই কৈছোঁ মই মানে এই যদুমণি বুলি কয়,
তেহেঁতৰ ঘৰলৈ অকণমান যাওঁচোন হয় বা তেহেঁতৰ দোকানলৈ যাওঁ তেহেঁতৰ ঘৰটো কোনখিনিত মইতো নাজানো কিন্তু তেওঁৰ দোকানটো পাম নেকি হয় হয় এই বোলে এইটো ৰাস্তাতে যাব লাগিব হয় এইটো মইতো দেখি নাপাওঁ গোটেই কেনেকৈ কওঁ হয়। ৰ'ব বোলে এই ছোৱালী দুজনী আহি আছে হয় এই ছোৱালী দুজনীয়ে আপোনাক লৈ যাব পাৰে নেকি হয়। তেতিয়া মই আহি থাকোঁতে এই ছোৱালী দুজনীৰ পৰা মানে মই এগৰাকীৰ নাম শুনিলোঁ তেতিয়াই আপুনি চালমাক লগ পাইছিল নহয় জানো তেতিয়াই মই চালমাক লগ পালোঁ আৰু তাই মোক আনি খুৱাই দিলে। হয় হয় ঠিক আছে আপোনাৰ লগ পাই খুব ভাল লাগিল বিচাৰি বিচাৰি আহিছে অঁ তো মোৰ ফালৰ পৰা সামান্য এটি ভেট আপোনাক আগবঢ়ালোঁ হয় এইখিনি আপুনি এইখিনি ধৰক হাতটা আগফালে কৰক এইখিনি হয়। মোৰ ফালৰ পৰা অকণ আগবঢ়ালোঁ দেই ঠিক আছে কিবা এটা দিছে তেওঁলোকৰ কামনা পূৰ্ণ কৰিছে। ধন্যবাদ বলক তেতিয়াহ'লে এতিয়া আপোনাক আগবঢ়াই দি পেলাই আহোঁ হয় বলক এইটো আপোনাৰ লাঠি ধৰক গাটো বৰ ভাল লাগি থকা নাই এইকেইটা কেনেকৈ ধৰাই দিওঁ আপুনি ঠিক আছে মই ধৰি দিছোঁ দিয়ক বাৰু আপুনি ছাতিটো ধৰি দিয়ক হয় তো আজিলৈ আপোনাক বিদায় দিলোঁ আৰু ন হয় বলক আপোনাক আগবঢ়াই দিয়া আহোঁ নিশ্চয় ধন্যবাদ লগ পাম।